ফ্ৰেণ্ডছ কি খবৰ আপোনালোকক আশা কৰোঁ আপোনালোকক ভাল মোৰো ভাল তো চাইছে অন্য এটা ভিডিঅ' আজি এটা মজা লোকেশ্যনত আজি পুনৰবাৰ আহিলোঁ আৰু ভাবিলোঁ আজি অকণমান মুকলি আকাশত কিবা এটা খাওঁ আৰু আজি কি খাইছোঁ আপোনালোকক জনাই আছোঁ আৰু তাৰ আগতে আমি কি আনিছোঁ যা যোগাৰ কৰি তো এটা মজা জেগাত আগতেও এবাৰ আহিছোঁ দেই গাইছ তো ইয়াতে বহুত কিবা কিবি আনিছোঁ এতিয়া আজি শামুক আনিছোঁ য়েছ সেইটো বনাব নেকি আকৌ তাৰপিছতে আকৌ এইফালে আনিছোঁ আজি গাহৰি মাংস আৰু ডিম আৰু এইফালে গোল নেমু লৈ আহিছোঁ খৰি ৰেডি গাইছ আৰু এইফালে দেখিছে নাই শুবৰ কাৰণে চব ৰেডি ইয়াত শুই বিন্দাছ থাকি মানে যাব পাৰি আৰু এনজয় এটা সৰু সুৰাকৈ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব তো সেইফালে কিবা কিবি লৈ থৈছোঁ কি লৈ থৈছোঁ আপোনালোকক জনাই আছোঁ এইফালে চাওক দেই এইফালে তাক চাওক এয়া চুঙা আজি চুঙাত বনাম মাংস ভাত মোৰ লগতে আছে 2-3জন আৰু এজন আহি আছে বাৰু তেওঁ আহিব এইফালে চাওক সেইকেইটা আহি আছে কি আনিছে সিহঁতে আনি আছে আৰু এতিয়া যা যোগাৰ কৰি মেলি সকলোখিনি বনাম ইয়াতে মজাকৈ যি কৰিব মন যায় ইয়াতে কৰিব পৰা যায় আৰু যদি আপোনালোকে জইন কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত জইন কৰিব পাৰিব এই খানা ফ্ৰেণ্ডছ আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ মই ইয়ালৈ আহি দেখি ভাল মানে কি আৰু এইটো আগৰ সৰুকালৰ পৰা কওঁ আৰু এইফালে লাজুকী বন বুলি কয় যে সেইটো চাওক দেই চাওক সঁচাকৈ কি বস্তু বাৰু যাক কোৱা হয় লাজুকী বন বুলি আমাৰ জুই জ্বলিব বুলি এয়া জুই জ্বলিয়ে গ'ল জুই জ্বলাই দিয়া হৈ গ'ল এতিয়া পূৰা এইকেইটা গোটেইকেইটা চুঙা ৰেডি হৈ আছে আৰু আমাৰ এতিয়া কাম ষ্টাৰ্ট নে কি হয় নহয় এতিয়া গাহৰি মাংস আনি আমাৰ চাওক দেই উলিয়াইছোঁ এয়া চাওক গাহৰি মাংস 100 আৰু এইফালে বিলাহী এইফালে পূৰা জলকীয়া এইফালে আদা নহৰু সকলোখিনি আৰু এইফালে লাইন পতাই দি দিলোঁ আৰু এতিয়া এইখিনি বনাই মেলি খোৱাহে কথা আৰু ঘৰখনৰ নিচিনাকৈ আহিছোঁ আৰু ইয়াতে গোটেইখিনি বস্তু আহি গোট খাই গ'ল জালুক জলকীয়া একদম সকলোখিনি আৰু এতিয়া বনাই মেলি খোৱা কথা ফালে জুই দি আছে তো আৰু এজন মানুহ আহি আছে বাৰু এইফালে এতিয়ালৈকে অহা নাই বাট চাই আছোঁ কেতিয়াবা আহে আৰু এতিয়া খুব ধুনীয়াকৈ আমি এতিয়া বিলাহী চিৰাই ল'লোঁ মজাকৈ এইখিনি চাওক লাইন বাই লাইন কি ধুনীয়া লাগিছে ন আহি আমি পুৰি আছোঁ চাওক গ'ল এইখিনি পুৰি দিয়া হ'ল আৰু এইফালে জলকীয়া আৰু এইফালে নহৰু আৰু আজি আমাৰ মাংস বনিব ইয়াতে নহয় ইয়াত নহয় চুঙাতহে বনিব ইয়াত বুলি ভাবিছিলে নেকি নহয় আমি এতিয়া চুঙা ভিতৰখিনি দেখাম দেই আপোনালোকক চুঙা ভিতৰখিনি দেখাই দিয়া ফ্ৰেণ্ডছ এতিয়া আমি চাউল মানে ভাতো বনাম চুঙাতে আৰু এইফালে ধুই মেলি দি আছোঁ চাওক এতিয়া আৰামছে ভৰাই দিছোঁ এয়া চাওক আজি ভাতো বনি যাব মজা ফ্ৰেণ্ডছ আমি মানে কি হয় ভাতটো চুঙাতে বনাম আৰু মাংসটো চুঙাতে বনিব আজি মানে সকলোখিনি চুঙা কাম আজি ফ্ৰেণ্ডছ এতিয়া এইখিনি পিটিকা বনাই ল'লে বিলাহী আৰু জলকীয়া দি ইয়াত সকলোখিনি আৰু এইফালে মাংস আছে গাহৰি মাংস আৰু ইয়াতে চুঙাতে বহাম এইখিনি মিক্সাৰ কৰি পিনি ধুনীয়াকৈ আৰু এতিয়া ভৰাই দিওঁ কাৰণ পলম হৈছে চাওক এতিয়া কি ধুনীয়াকৈ মিক্সাৰ কৰি ল'লোঁ আমি চুঙাত মানে কি হয় বস্তু বনি আছে গোটেইখিনি বস্তু ভৰাই দিয়া হ'ল এফালে ভাত আছে আৰু এফালে মাংস চব্জি দুইটা মানে একেলগে হৈ যাব এতিয়া পূৰা খানা বিনা কাৰণে বনি আছে প্ৰায় 50% কাম মানে হৈ গৈছে আৰু অলৰেডি আৰু 50% বাকী আছে মানে খোৱা লোৱা বোৱাৰ পৰা সকলোখিনি মানে সিজিবলৈতো আছেতো বাকী আৰু এইফালে চাওক চুঙাকেইটা পূৰা ধুনীয়াকৈ কোলা মোলাকৈ হৈ গৈছে আৰু ইয়াত জুইটো মানে টোপত যিটো মানে সেইটো পাই গৈছে আৰু ভিতৰলৈকে আৰু এয়া চব কি মজাকৈ বনাই আছোঁ
এতিয়া আমাৰ সকলোখিনি ৰেডি ভাত পানী কেনেকুৱা হৈছে আপোনালোকক জনাম আৰু এই ভাত চাকিটা উলিয়াই ল'লে এইভাগে নেকি এই মজা নতুন ষ্টাইলত যেনেকৈ আৰু এতিয়া সিজিলে না তহঁতি টেষ্ট কৰি চাইছিলি নেকি ৱাহ কি মজা ৱাম্মি খাম খাম লাগিছে ভাল আছে ন এই কেনেকুৱা লাগিছে ভাল লাগিছে ভাতটো চাওক কেনেকৈ ওলাইছে চাওক এইবিলাক ভাত বনি আহিলে আৰু কি আছে কিবা আছে এইখিনি ভাত নে মজা আৰু এইবিলাক চব টোপোলা টোপোলা ওলাই ৰেডি মাংসটো কি ধুনীয়া লাগিছে চাওক সঁচাকৈ একেবাৰে সিজি মিজিয়ে মানে অৱস্থা নাই আৰু ৱাও এতিয়া আগতে মানে মাংস চুঙাত দি খাইছিলোঁ কিন্তু আজি ভাতো চুঙাত দি খাবলৈ ৰেডি আৰু সম্পূৰ্ণ প্ৰায় 90% কাম হৈ গ'ল আমাৰ অলৰেডি আৰু এতিয়া ইহঁতে খাব তাৰপিছত আমিও খাম লগে ভাগে আৰু আমাৰ চিষ্টেমটো আমি পাতত উলিয়াই ল'ম ধুনীয়াকৈ আৰু ডিম আছে এইখিনি চব ধুনীয়া লাগিছে ন আৰু এতিয়া খোৱা পৰ্ব আহি গ'ল আমি খাব লাগে মুঠতে খোৱা সময়ত ৰৈ থাকিবলগীয়া কোনো কাৰণ নাই এতিয়া টেষ্টটো ল'ম খাবলৈ কেনেকুৱা লাগিছে আৰু আগতেতো খাইছিলোঁ তাতো বহুত মজা লাগিছিলে আৰু আজিও এতিয়া মজা লাগিব যেন লাগিছে দেখাতে খাই লওঁ জলকীয়া হৈছে আৰু দেই মজা ফ্ৰেণ্ডছ এতিয়া খাই বৈ মেলি ৰেডি আৰু আজি চুঙাত দি সকলো ভাত মানে মাংস সকলোখিনি আৰু আগত যোৱা যিটো লোকেল মুৰ্গী বনাইছিলোঁ তাত জালুকটো বেছি হোৱাৰ কাৰণে তাত জ্বলাটো অলপ বেছি আছে কিন্তু ইয়াতে ইমান জ্বলা হোৱা নাই হৈছে তথাপিও আৰু যদিহে আপোনালোকে বনাই খাই চাব বিচাৰে তেনেহ'লে আপোনালোকেও নিজে চুঙাত বাঁহ আৰু কোমলীয়া বাঁহ ল'ব খালী চুঙাটো অকণমান ডাঙৰ চাইজৰ হ'লে ভাল হয় আৰু আমাৰতো ডাঙৰ চাইজৰ আছিলে বহুতেই ভাল লাগিলে তো ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিছোঁ পাই জয় আই অসম জয় হিন্দ